এভৰিৱান, গুড মৰ্ণিং সকলোকে। মোৰ এটা অন্য ভিডিঅ'লৈ আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি আজি আহি আছোঁ মন্দিৰলৈ। আমাৰ সকলো পৰিয়াল আজি মন্দিৰত এগছি চাকি জ্বলাবলৈ যাম আৰু ভাবিলোঁ মই ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' যিহেতু বনোৱা নাই। আৰু প্ৰথম আহি ইয়াত দেখিছেনে দোকানত উপস্থিত, কাৰণ দোকানখনোতো খুলিব, সেইবাবে দোকানখন ফাৰ্ষ্ট খুলি লৈছে। আৰু এইফালে দেখিছেনে দোকানৰ পিছফালৰ দৃশ্য কিমান যে ধুনীয়া লাগে। ইয়াৰ পৰা চাবলৈ এখন নদী বৈ যোৱা। আৰু বতৰটো আজি যিহেতু সেমেকা, সিমান দোকানত মানুহো নাই অহা। আৰু আমি ৰাতিপুৱাই এতিয়া মন্দিৰলৈ বুলি ওলালোঁ। এয়া মন্দিৰত আমি সোমাই পিনি প্ৰথমে এতিয়া ভৰি হাত ধুই লৈছোঁ। আৰু আমি গোটেইকেইজন আজি পৰিয়ালটো মন্দিৰলৈ অহা কাৰণটো হৈছে আমাৰ এটা বছৰেকীয়া নিয়ম আছে। এখন শৰাই আগবঢ়োৱাব লাগে মন্দিৰত সদায় প্ৰত্যেক বছৰে। আৰু এটা আন কাৰণ হৈছে আমাৰ আজি ছেকেণ্ড এনিভাৰ্চেৰী হয় মোৰ আৰু মোৰ হাজবেণ্ডৰ। সেইকাৰণে ভাবিলোঁ এগছি চাকি জ্বলাই থৈ যাওঁ আৰু আমি যাতে গোটেই জীৱন সুখেৰে থাকিব পাৰোঁ তাকে কামনা কৰি বুলি মন্দিৰলৈ আহিছোঁ। আৰু ধুনীয়াকৈ ইয়াত দেখিছেনে মন্দিৰত চাকি বন্তি জ্বলোৱা স্থানত আমি এতিয়া ধুনীয়াকৈ সকলোৱে চাকি কেইগছ জ্বলাই লওঁ। তাৰপিছত এয়া চাকি বন্তি জ্বলাই লৈ আমি পণ্ডিতৰ ওচৰত আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ আমি ধুনীয়াকৈ নিজৰ কামভাগ ভালে কৰি পিনি এয়া মন্দিৰত দৃশ্য কিছু আপোনালোকৰ বাবে দেখুৱাই আৰু মা মই আমি ওলাই দিলোঁ। বাকী কেইজনটো আগতেই ওলাই গ'ল, পাপা দাদাহঁত। আৰু আমি এতিয়া দোকানত গৈ উপস্থিত হ'মগৈ। চাই থাকক ভিডিঅ'টো, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু মই আপোনালোকক দেখুৱাই দিছোঁ, এয়া দেখিছেনে দেওপানী মন্দিৰৰ দৃশ্য কিমান ধুনীয়া সুন্দৰ কৰি থৈছে। আৰু লাহে লাহে মন্দিৰভাগো বনাই আছে। যিসকল এই মন্দিৰলৈ আহিছে তেওঁলোকে হয়তো জানেই এই মন্দিৰৰ পৰিৱেশটোৰ কথা। যিসকলে নাই দেখা তেওঁলোকৰ বাবে আৰু এই ভিডিঅ'টো এনেই জাষ্ট অলপকৈ বনাই দিছোঁ মই। আৰু এইফালে ইজনা দেখিছেনে প্ৰভুজনা হয় মন্দিৰৰ পিছফালেদি আহি আছে। মই ভিডিঅ' কৰি আছোঁ, সি গমেই পোৱা নাই প্ৰথমতে। তাৰপিছত এয়া লাহে লাহে মন্দিৰলৈ মানুহবোৰ আহিছে আৰু তেওঁলোকৰ নিজৰ মনৰ আশা লৈ ইয়াত চাকি বন্তি জ্বলাবৰ বাবে। তাৰপিছত আমি মন্দিৰৰ পৰা লাহেকৈ ওলাই দিলোঁ। এইডোখৰ যি ওখ নহয়, মোৰ উঠোতে ভৰি চৰি বিষাই যায়। এয়া আহি আছোঁ মই। তাৰপিছত এয়া প্ৰসাদ খাবৰ হ'ল। প্ৰসাদ খোৱাৰ আগতে মায়ে এটা নিয়ম কৰিব লৈছে। দোকানত ধূপ বন্তি জ্বলোৱাৰ পিছতহে আমাক প্ৰসাদ দিব বোলে। তাকে লৈ আমি ৱেইট কৰি আছোঁ। আৰু এইফালে মায়ে জ্বলাবলৈ চাকি বন্তি ধূপ জ্বলাবলৈ অলপ যোগাৰ কৰি আছে। আৰু মইনো কি কৰিম, এনেই আৰু যি দি ভিডিঅ' বনাই আছোঁ। তাৰপিছত চাইছোঁ মোৰ কেমেৰাটো বহুত বেয়া লাগিছে, আপোনালোকে এইটোত বেয়া নাপাব দেই। জেলেপি খাই আছে দেই বোৱাৰীৰ লগত। বায়ে মই আমি জেলেপি চাহ খাই আছোঁ আৰু মোৰ চাহ খাই আছে। ৰাতিপুৱা চাহ খোৱা মজাই বেলেগ। কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি তাৰপিছত চাহৰ জুতি লৈ অলপ সময় মই দোকানত থাকিলোঁ। বাকী সকলোবোৰ দোকানতেই থাকে আৰু মই কিছু সময় থাকি পিনি ঘৰলৈ গুচি আহিলোঁ। এতিয়া ঘৰত মই বৰ্তমান অকলে আৰু যিসমূহ কাম বন আছিলে সকলো কৰি ল'লোঁ। মোৰ নিজৰ কামখিনিও কৰি আজৰি হ'লোঁ। আৰুনো কি ভিডিঅ' বনাম, দিনটোৰ সেয়াই যি অকণমান আছিলে কৰিলোঁ ভিডিঅ'। আৰু ৰাতিলৈ ইমান ভিডিঅ' কৰি নাথাকিলোঁ, কাৰণ ৰাতি খাই বৈ অলপ সময় কিতাপ চালোঁ আৰু শুই থাকিলোঁ। আৰু মোৰ ভিডিঅ'টো বিশেষ একো নাই। চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই।